নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলো কেনে আছে? আশা কৰোঁ সকলোৱে ভাল আৰু মোৰ ভালেই। এইফালে ৰাতিপুৱাই দেখিছেনে দেওশাল মন্দিৰলৈ আহিলোঁ আৰু বহুত দিনৰ পৰা দেওশাল মন্দিৰলৈ আহিম বুলি ভাবি আছিলোঁ, কিন্তু আজি যি নেকি ভতিজাই শৰাই এখন আগবঢ়াইছে, সেয়েহে সকলোখিনি মিলিজুলি একেলগে দেওশাল মন্দিৰলৈ আহিলোঁ। আৰু এইফালে তিলিকি দেখিছে, আৰু এইফালে ভতিজা বৌ সকলোখিনি মন্দিৰৰ ভিতৰত সোমালোহি শৰাই এখন লৈ পেলাই, আৰু মন্দিৰত শৰাই চৰাই দি পেলাই ধুনীয়াকৈ ওলাই আহিছোঁ। দেখিছেনে ফুট চুট দি কৰি লৈ কৰি একদম পুৱা ধুনীয়াকৈ ওলাই আহিছোঁ। এইফালে মানুহ কিমান লাইনতে দিছেনে, কিন্তু আমি যিদিকে সোনকালে আহি পাই গ'লোহি, সেইকাৰণে আমি লাইন ল'বলগীয়া নহ'ল আৰু এইফালে ধুনীয়াকৈ শৰাই চৰাই আগবঢ়াই কৰি ধুনীয়াকৈ মন্দিৰটো মানে চাৰিপাকে মানে গোটেই ৰাউণ্ডটো এবাৰ ঘূৰিছোঁ। আৰু এনেকৈ ঘূৰিব লাগে বোলে, বহুত ভাল ঘূৰিলে, সেয়েহে অকণ ঘূৰি দিছোঁ। আৰু ল'ৰাই কিন্তু ভিডিঅ' কৰি আছে দেই। আৰু এনেকৈ কিছুমান বস্তু মানে ভিডিঅ' হিচাপে ৰাখি থৈ দিওঁ, কেতিয়াবা হয়তো আগলৈ চাবলৈ সিহঁতেও পাৰিব বা মোৰ হ'লেও মন গ'লে চাব পাৰোঁ, সেইকাৰণে কিছুমান ভিডিঅ' হিচাপে ৰাখি থৈ দিওঁ। আৰু এইফালে ধুনীয়াকৈ ৰছী বান্ধিছোঁ, আৰু ৰছী বান্ধিলে মনৰ আশা পূৰণ হয় বুলি সকলোৱে বিশ্বাস কৰে, আৰু ময়ো তেনেকৈ বিশ্বাস কৰোঁ। ইফালে প্ৰসাদ চসাদ ধুনীয়াকৈ আগবঢ়াই কৰি ওলাই আহিলোঁ বাহিৰলৈ, গাড়ীত ধুনীয়াকৈ ভৰাই ল'লোঁ। আৰু আমি মানে সকলোখিনিয়ে মানে ঘৰতে পাতি আহিছোঁ যে আজি তাত গৈ পেলাই ধুনীয়াকৈ খিচিৰি খাম। আৰু ধুনীয়াকৈ আমি বস্তুখিনি ভৰাই পেলাই খিচিৰি বনাব নে যা যোগাৰ কৰিছোঁ দেখিছেনে সকলোৱে। আৰু ৰাতিপুৱা আহিছোঁ যে চাহ একাপো খাই লৈছোঁ। চাহকাপ মানে ইমানেই ঠাণ্ডা পৰিছে নহয়, সঁচাকৈ মানে চাহকাপ নহ'লেই নহয়, সেইকাৰণে সকলোৱে মিলি পেলাই ধুনীয়াকৈ চাহ একাপ খাই লৈছোঁ। এইফালে ভতিজাত থাকে দিল্লীত, আৰু তাই মানে শৰাই এখন দিম বুলি মনতে হেৰি কৰোঁ। আৰু এইফালে দেখিছেনে গেছতে বেঙেনা বিলাহী কৰিছোঁ, আৰু খিচিৰি এনেকৈ খাম, কিবা কিবি হ'লে ভাল লাগে। এইফালে খিচিৰি হৈয়ে গ'ল, আৰু কেনেকুৱা হৈছে জনাবচোন দেই, সঁচাকৈ বহুত ভাল লাগে। ইফালে খিচিৰিখিনি কিন্তু বৌয়ে বনাইছে দেই, আৰু বেঙেনা পোৱা হৈ গ'ল, ধুনীয়াকৈ গেছতে চব পুৰি কৰি ল'লোঁ। আৰু এনেকৈ মানে ক'ৰবালৈ ওলাই আহি কিবা এটা খালে বহুত ভাল লাগে নহয়নে বাৰু? সেয়েহে আমি বহুত মানে ঠাণ্ডা বতৰত যি নেকি আৰু মন্দিৰলৈ ওলাই আহিছোঁ যে নেকি, সেয়ে খিচিৰিকণ খাওঁ বুলি ভাবিছোঁ। এইফালে চব ৰেডি কৰি লৈছে, বোলে বেঙেনা পোৱা, বিলাহী পোৱা, আৰু সকলোখিনি ৰেডি কৰি ধুনীয়াকৈ চবেই আলু মানে বহি ধুনীয়াকৈ হাঁহি ফূৰ্তি অকণ কৰিছোঁ, ভালো লাগে দিয়কচোন নহয়নে? আৰু কেতিয়াবা এনেকৈ চাবলৈও মন যায়, সেয়েহে ধুনীয়াকৈ বেঙেনা পিটিকা খৰাহিতে কলপাত এখন পাতি লৈ পেলাই বেঙেনা পিটিকা কৰিছোঁ দেখিছেনে, বিলাহী সতি পেলাই। কোনে কোনে এনেকৈ খৰাহিত বেঙেনা পিটিকা কৰে জনাবচোন। মই কিন্তু মানে বাচন কমকৈ নিলোঁ যে, সেইকাৰণে ধুনীয়াকৈ কলপাত এখন খৰাহিটোতে পাৰি লৈ পেলাই ধুনীয়াকৈ বেঙেনা পিটিকাখিনি কৰি পেলাইছোঁ। ধুনীয়া লাগে, বহুত ধুনীয়া হৈছে দেই। আৰু দেখি মানে একেবাৰে খাওঁ খালে লাগিছে দেখিছেনে, চবেই বাঢ়ি বাঢ়ি লৈছে। আৰু খিচিৰিখিনি যে ইমানেই ধুনীয়া হৈছে নহয়, মানে মন্দিৰত বনোৱাৰ কাৰণে নে কিহৰ কাৰণে নাজানো, কিন্তু খিচিৰিখিনি বহুতেই ধুনীয়া হৈছে, খাবলৈও